নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এটা একদম অত্যন্ত ভাল খবৰ লৈ আহিছোঁ অল ইউটিউবাৰ্ছসকলৰ কাৰণে। সৰু ডাঙৰ সকলো ইউটিউবাৰ্ছৰ অত্যন্ত ভাল খবৰ এটা। যোৱাকালি মই এটা আপডেট পাইছিলোঁ ইউটিউবে নতুন আপডেট কিছুমান দিছে, যিটো খবৰে সকলো ইউটিউবাৰৰ মুখত হাঁহি বিৰিঙাইছে। আজি সেই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। প্ৰথম কথাটো হ'ল, আমি যিকোনো এটা ইউটিউব চেনেল খুলিলে আমাৰ ইউটিউব চেনেলটো মনিটাইজ হ'বলৈ সেই ইউটিউবটোত কেইটামান মনিটাইজেশ্যন হ'বৰ কাৰণে দুটামান বস্তু ধৰা বন্ধা কৰি দিছে ইউটিউবে। যেনে 1K ছাবস্ক্ৰাইবাৰ, মানে 1000 ছাবস্ক্ৰাইবাৰ আপোনাৰ লাগিব, তেতিয়াহে আপুনি আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ কৰিব পাৰিব। মানে আপোনাক 1K ছাবস্ক্ৰাইবাৰ লাগিব, তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজলৈ আপুনি পঠাব পাৰিব। আৰু ছেকেণ্ড বস্তুটো হ'ল আপোনাৰ চেনেলটোৰ অল টোটেল ভিউৱাৰ্ছ 4000 আৱাৰ্ছ, মানে 4000 ঘণ্টা হ'ব লাগিব। 4000 ঘণ্টা হ'লেহে আপোনাৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'ব। মানে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাটচ টাইম, তেতিয়াহে আপোনাৰ চেনেলটো আপুনি মনিটাইজেশ্যনত পঠাব পাৰিব। কিন্তু ইউটিউবে এনেকুৱা এটা ভাল খবৰ আনিছে যে এই যিটো 4000 ঘণ্টা আপুনি মনিটাইজেশ্যনত পঠাব পাৰে, সেই 4000 ঘণ্টাটো ইউটিউবে হয়তো কমাই দিব। কিন্তু কেতিয়া এই বস্তুটো লাগু হ'ব সেই বস্তুটো ইউটিউবে দিয়া নাই। যদিও 2023ৰ আৰম্ভণিৰ পৰা বা 2023ত এই বস্তুটো হ'বলৈ গৈ আছে, যিটো আপোনাৰ কাৰণে মোৰ কাৰণে অত্যন্ত ভাল খবৰ। এটা ইউটিউব চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কৰিবৰ কাৰণে টান যদি অতি সহজ, কিন্তু 1000 ছাবস্ক্ৰাইবাৰ হ'লেও আপোনাৰ ইউটিউবত অল টোটেল ৱাটচ টাইম 4000 আৱাৰ্ছ নহ'ব পাৰে, মানে 4000 ঘণ্টা নহ'বও পাৰে। কাৰণ ভিউজটো অল টোটেল ভিউজ 4000 ঘণ্টা কৰাটো বৰ কঠিন। তো সেইটো ইউটিউবে কি কৰিছে, ইউটিউবে হয়তো 2023ত ডেট দিয়া নাই, 2023ত সেই 4000 ঘণ্টাৰ পৰা হয়তো 50% কৰি দিব। 50% কৰিলে আপোনাৰ 4000ৰ 50%ত 2000, তো 2000 ঘণ্টা হ'লে কমি যাব। তেতিয়া আপোনাৰ মোৰ কাৰণে ভাল খবৰ এইটোৱে যে আমি ৱাটচ টাইমটো সোনকালে আমি ল'ব পাৰিম আৰু তেতিয়া মনিটাইজেশ্যনত আমি পঠাব পাৰিম। নাম্বাৰ 2, আমি যেনেকৈ ইনষ্টাত বা ফেচবুকত যেনেকৈ ৰিলছ বনাওঁ, ৰিলছৰ পৰা আপুনি ভিউজ পায়, বা ফেচবুকত ইনষ্টাগ্ৰামত, ইউটিউবতো তেনেকুৱা বস্তু হৈছে শ্বৰ্টছ ভিডিঅ'। শ্বৰ্টছ ভিডিঅ'য়ে ইমান দিনে আমাৰ কাম কৰি আহিছে যে আপোনাৰ ইউটিউব চেনেলটো গ্ৰ'থ কৰাত সহায় কৰি আছে। মানে আপুনি শ্বৰ্টছ এটা আপলোড দি দিলে, সেই শ্বৰ্টছ ভিডিঅ'টো আপোনাৰ ইউটিউব চেনেলটো গ্ৰ'থ কৰাত সহায় কৰিব। ইউটিউবটো আমি যেতিয়া স্ক্ৰল কৰিলে তেতিয়া তাৰ শ্বৰ্টছ ভিডিঅ'বিলাক আপোনাৰ আহি যায়। তেতিয়া আপোনাৰ সেই ভিডিঅ'টো সকলোৱে পায়, আৰু পালে আপোনাৰ ভিডিঅ'টো যদি শ্বৰ্টছটোবোৰ চাই ভাল লাগে, তেতিয়াহ'লে আপোনাৰ ইউটিউব চেনেলটো মষ্ট প্ৰবেবলি ছাবস্ক্ৰাইব কৰিব। তো সেই পৰ্যায়ত শ্বৰ্টছ ভিডিঅ'ই আপোনাৰ ইউটিউব চেনেলটো গ্ৰ'থ কৰাত সহায় কৰে। কিন্তু এতিয়া ইউটিউবে এনেকুৱা এটা ভাল খবৰ আনিছে যে শ্বৰ্টছ ভিডিঅ'টোৰ পৰাও আপুনি পইচা আৰ্ণ কৰিব পাৰিব। মানে শ্বৰ্টছ ভিডিঅ'বিলাকো আপোনাৰ মনিটাইজেশ্যন হ'ব। এতিয়া মই ছাইডত দেখাই আছোঁ, শ্বৰ্টছ ভিডিঅ'বিলাক এনেকৈ আহে। শ্বৰ্টছ ভিডিঅ'বিলাক যেতিয়া আপুনি স্ক্ৰল কৰি গৈ থাকিব ওপৰলৈ, গৈ ছাপ'জ 5টা শ্বৰ্টছ ভিডিঅ' আপুনি স্ক্ৰল কৰিলে, তাৰ তলত ছাপ'জ আপোনাৰ এড লাগিছে। সেই এডৰ পৰা আপুনি যিকেইটা ছাপ'জ 5টা বা 6টা আপুনি শ্বৰ্টছ স্ক্ৰল কৰাৰ পিছত এডটো আহিছে ন, সেই এডটো যে আহিছে তলত 5টা শ্বৰ্টছৰ তলত এড আহিছে, সেই শ্বৰ্টছৰ যিটো এড আহিছে, সেই এডৰ পইচাটো আপোনাৰ সেই যিকেইটা 5টা শ্বৰ্টছ আপুনি স্ক্ৰল কৰিলে চালে, সেই শ্বৰ্টছকেইটাত পইচাটো ডিভাইড হৈ যাব। জেনেৰেলি ইউটিউবৰ পৰা যিটো পইচা আহে, যিটো আমি পইচা আৰ্ণ কৰোঁ, সেই ইউটিউবৰ পইচা আৰ্ণ কৰিলে ইউটিউবে 100%ৰ 55% আপোনাক দিয়ে, যিটো ইউটিউবৰ পৰা বা এডৰ পৰা আহে, আৰু 45% ইউটিউবে ৰাখে। কিন্তু শ্বৰ্টছ ভিডিঅ'ৰ যিটো মনিটাইজেশ্যন, তাত অলপ ডিফাৰেঞ্চ হয়। 55% ইউটিউবে ৰাখিব, 45% আপোনাক দিব। মানে একো নোপোৱাকৈ থকাতকৈ কিবা অলপ পালেতো আমাৰ কাৰণে লাভৱান হ'ব। ইউটিউবে মষ্ট প্ৰবেবলি এইটো 2023ৰ ভিতৰত কৰিব। কেতিয়া কৰিব ডেট এতিয়ালৈকে ফিক্স কৰি দিয়া নাই। একেবাৰে শেষত লাষ্ট ভাল খবৰটো লৈ আহিছোঁ যে মই কেইদিনমান আগত এটা ইউটিউবৰ মিউজিকৰ কপিৰাইটৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ,
যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি চাই ল'ব যে ইউটিউবে কিছুমান ডাঙৰ ডাঙৰ মিউজিক কোম্পানীৰ লগত টাই আপ কৰি আছে, মানে টি চিৰিজ হওক বা এনেকুৱা ডাঙৰ ডাঙৰ মিউজিক কোম্পানীৰ লগত টাই আপ কৰি আছে যে ইউটিউবত কেনেকৈ কপিৰাইট নালাগা কৰিব পাৰি। চ' কিছুমান মানে ইউটিউব টিমে তেনেকুৱা কিছুমান ইউটিউব চেনেলৰ লগত বস্তুটো কৰিও চাইছে, বাট সেই বস্তুটো এতিয়া হ'বলৈ গৈ আছে যে আপুনি ইউটিউবৰ মিউজিক লগালে আপোনাৰ কপিৰাইট নালাগে। এইখিনি আটাইতকৈ ভাল খবৰ হ'ব যিবিলাকে মিউজিকৰ ওপৰত ভিডিঅ' বনায় বা কভাৰ ডান্স ভিডিঅ' এনেকুৱা ধৰণৰ যিবিলাকে ইউটিউবত ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে ভাল খবৰ যে সেই ভিডিঅ'বিলাকত কপিৰাইট নালাগিব। মানে 100% আপুনি ক'ব নোৱাৰে, কিন্তু মেক্সিমাম টাইম সেইটো কপিৰাইট নাহিব। এইটো ইউটিউবে 2023 মানে 2023 পৰাই আৰম্ভ কৰিব বুলি আপডেটটো দিছে। যিখিনি ভাল খবৰ আমাৰ ইউটিউবাৰ্ছখিনিৰ কাৰণে আহিছে সেইখিনি আপোনালোকক জনালোঁ। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।